नाचनी रोहिता काते हो रोहुता काते हो ओ रोहुतारा मोलई रुपिया सुलाते हालधि লাগিলে ধুবালৈ বাতৰি দিয়া ধুবায়ে কলেজে গুচামকে এনে কৰি আটাইবোৰ হালধি চেকা যেনে তেনে কৰি গুচাবই লাগিব ৰামলৈ ৰুপিয়া চোলা। বন্ধুসকল, আজি মোৰ সৈতে উপস্থিত আছে ধেমাজি জিলাৰ বৰদলনি বৰবাম দিহিঙা গাঁৱৰ দুই ভগ্নী, আৰু এই দুই ভগ্নী হৈছে যি বৰবাম দিহিঙা গাঁও কাছি জোনৰ টকা বিহু দলৰ দুইগৰাকী মুখ্য নামতি আছিল। আমি তেওঁলোকক চিনাকিটো কোৱাই দিছোঁ লগতে তোমাৰ পৰিচয়টো দিবৰ কাৰণে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চুম্পী গগৈ। নমস্কাৰ, মোৰ নাম শিৱানী গগৈ। এই দুইগৰাকীয়ে যি তেওঁলোকৰ টকা বিহু দল কাছি জোন টকা বিহু দলৰ মুখ্য নামতি হয়, আৰু তেওঁলোকে এই মুহূৰ্তত মোৰ দৰ্শকসকলক কি গীত আগবঢ়াব সেই সম্পৰ্কে আজি মই তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছোঁ। আৰু পোনে পোনে আপোনালোকে কি আগবঢ়াব মোৰ দৰ্শকসকললৈ? পোনে পোনে আগবঢ়াম আমি বিহু, যিহেতু নামতি, গতিকে আমি বিহুকে শুনাম। নিশ্চয়। প্ৰথমতে আমাৰ ভণ্টিয়ে গাই শুনাম, তাৰপিছত মই শুনাম। ঠিক আছে, দিয়া তোমাৰ পৰা আমি আৰম্ভ কৰোঁ। মই বিহু যোজনাৰ পৰা বিহু গীত গাম। গোলাপ ফুল দেখি হুচি ঘুটা নোলালে অ বজিঙি বগীজনীক দেখি মাতুতা নোলালে কলিজনীক মাতিব কোনে দেহি তোলৈ যিমানে মৰমৈ চেনাইতি আনলৈ সিমানে না দেহি আশা কৰাই নিৰাশা তই কৰালি তোৰ সমান নৰকি নাই। অতি সুন্দৰ। যদিও বহাগ গ'ল, তেওঁলোকে যথেষ্ট মুখস্থ কৰি ৰাখিছে যেন পাইছোঁ। আৰু এতিয়া তোমাৰ ফালৰ পৰা কি শুনাবা? মই যোজনাৰ পৰা বিহুগীত আৰম্ভ কৰিম। একেবাৰে। আই সৰস্বতী দেৱী পাৰেৱতী অ তোমালৈ মানি যাওঁ সেৱা এই পূবৰে পশ্চিমে উত্তৰে দক্ষিণে আমাক কৰি যাবা দয়া লায়ৈ লিহিৰি আমে পাত হলালে লায়ৈ লিহিৰি চামে পাত হলালে লায়ৈ লিহিৰি বিৰিখে হলালে পান লায়ৈ লিহিৰি বিহুতি আহিলে লায়ৈ লিহিৰি কপৌ ফুল ফুলিলে লায়ৈ লিহিৰি দৰিকে লগালে মান জেনাই হাজি দিয়া লাহৰি গগনা আৰু তাৰ জৌতুকীয়াৰ মণি সেইখনি গগনা বজাব লাগিলে থাকি যাব প্ৰেমৰে জৰি। অলপ পাহৰিছে ন? অলপ খেলিব লাগিছে। এবাৰ যাই কি নহওক, ইয়াৰ পাছত আৰু ব্ৰহ্মায়েশ্বৰ জানামৰে কঠিয়া ঐ ঈশ্বৰেশ্বৰ জানা
লগৰ সমনীয়া নেৰিবা নেৰিবা এ গাই যোৱা বিহুৰে নাম। এতিয়া পাছত আৰু পাছত বিহু গীতটি গাই শুনাইছো। টকা সৰু সৰু মাতে ঐ লগৰী মাতে ঐ লগৰী টকা সৰু সৰু মাত এ টকাৰ মাতে শুনি ৰব আমি নোৱাৰো ৰব আমি নোৱাৰো এৰি যাওঁ পেটৰে ভাত। পেটৰ ভাত ন বা যি কি নহওক এই মাজতে যে কিবা কৰে যে ফকৰা যোজনা ন আছে নাই মনত আছে নাই আছে এইটো কিবা ক'ব পাৰিনে গাব পাৰি। এ উজাই আহিলে মহৰে গোৱাতে মহৰ কিৰিকি না এ মহৰে কিৰিকি না ঐ এজনী আই ঐ এজনী বাই ঐ এজনী ঐ নুমলি গায়ে চেলেং বাখৰৈ বহাগতে ধেমালি কৰো। সময় কমি আহিছে সদস্যত আৰু এটি গীত আমি গাবলৈ অনুৰোধ জনাইছোঁ তাৰপৰা মোৰ অনুষ্ঠানটো সামৰিম। কি গাবা এই মুহূৰ্তত কিবা দুয়োগৰাকীৰ লগতে গোৱা ছুটি কিবা এটা গালে হ'ল। মোৰে জন্ম যিদিনা মোৰ ধনৈ আছিল নো অমাৱস্যা সেই দেখি মোৰ ধনৈ তই বগা হলি মই কলি হলো মোৰ ধনৈ বৰণ নিমিলে দুই ভগ্নীৰ আপোনালোক কণ্ঠ কেনেকৈ পালে জনাব মোক কমেণ্ট বক্সত জনাব। আৰু এয়া আছিলে এই বৰ্মন দিহিঙা গাঁৱৰ দুই ভগ্নীৰ কণ্ঠৰ জৰিয়তে আপোনালোকৰ দুটামান গীত আগবঢ়ালোঁ। আৰু বাকী যদি আপোনালোকৰ অনুষ্ঠানটো ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব ফ'ল' কৰিব মোৰ চেনেলটো। ধন্যবাদ।